হেল্ল' দোস্ত, ৱেলকাম টু মাই চেনেল উদীপ্তছ ব্লগ। বন্ধুসকল, বৰ্তমান কৰোণা মহামাৰীৰ সময়। আমি এই সময়ছোৱাত নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব। সেয়ে আজি মই আৰু মোৰ সহযোগীসকলৰ লগত বৃক্ষৰোপণ কৰিবলৈ ওলাই আহিছোঁ। যিহেতু বৰ্তমান সময়ত প্ৰদূষণো বাঢ়ি যাই আছে, সেইকাৰণে আমি আজি এই বৃক্ষৰোপণ কাৰ্যটো আগবঢ়াই নিছোঁ আৰু বৃক্ষৰোপণ কৰিবলৈ ধৰিছোঁ। সেয়ে বন্ধুসকল, আমাৰ আজিৰ ভিডিঅ'টো বৃক্ষৰোপণৰ ওপৰতে আছে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি পেলাই মোক অনুপ্ৰাণিত কৰিব, যাতে মই আৰু পিছলৈ এনেধৰণৰ নতুন ভিডিঅ' বনাই থাকিব পাৰোঁ আৰু আপোনালোকক আনন্দ যোগাই থাকিব পাৰোঁ। ধন্যবাদ। বন্ধুসকল, আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে ইয়াত আমি অনেক ধৰণৰ গছৰ পুলি ৰোৱা দেখিবলৈ পাইছে। আৰু আমি ইয়াত চেগুন, গমাৰি, কদম, আম আৰু অনেক ধৰণৰ পুলি ৰুইছোঁ। সেয়ে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে পাৰিলে আপোনালোকেও আমাৰ দৰে ৰুবলৈ চেষ্টা কৰক। ধন্যবাদ।